বনহৰদেৱ, আপুনি আমাৰ কথা চিন্তা কৰিব নালাগে। দেশৰ স্বাৰ্থৰ কাৰণে আপুনি এতিয়াই ইয়াৰ পৰা পলাই যাওক। গদাপাণি ক'ত আছে নকওঁ। তোমালোকৰ অত্যাচাৰ এই জয়মতীৰ প্ৰাণ গ'লেও বনহৰদেৱৰ সন্দেহ মই কেতিয়াও নকওঁ। আহিলেও আপোনাৰ ত্যাগৰ বিনিময়ত আমি আজি জয়মতী চিনেমাখনৰ শ্বুটিং সম্পূৰ্ণ কৰি আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। এগৰাকী ছোৱালীকৈ পৰপুৰুষ বনহৰদেৱ বুলি সম্বোধন কৰি চিনেমা কৰি দেখুৱাব আহিছ। আজিৰ পৰা তই বৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰ। আজিৰ সমাজত ছোৱালী অভিনয় কৰিছে, তাই সমাজলৈ অলপ আনি দিছে। তাইক হাতে আনি বিশেষ কৰা তাইক যাতে উলিয়াই আৰু যিটো পুৰুষে জ্ঞান কৰা হয়